Hello and welcome to Consistency. This is the first part of Indian history. So let's start. হিষ্ট্ৰী পঢ়াৰ আগতে কিছুমান ক্ৰনলজি টাৰ্মছ জানি লোৱাটো খুবেই ইম্পৰ্টেণ্ট আৰু সেইবোৰ হ'ল BC বিফৰ খ্ৰাইষ্ট AD এন্নো ডমিনাছ কিন্তু বৰ্তমান BCক বিফৰ কমন এৰা মানে BCE বিফৰ কমন এৰা আৰু ADক কমন এৰা বুলি নামকৰণ কৰা হৈছে আৰু মেইনলি BC আৰু ADৰ মাজত ডিফাৰেন্স এইটোৱে যে AD 1 ADৰ পিছত 2 AD তেনেকে আহিছে এতিয়া 2000ৰ পিছত 2019 2020 2019 বৰ্তমান প্ৰেজেন্ট টাইম এনেকে আহিছে কিন্তু BCত কি হৈছিল 3000 BCৰ পৰা 2999 BC আহিছে তাৰ পিছত 1000 BCৰ পিছত 999 BC আহিছে ঠিক তেনেকে 1 BCৰ পিছত 1 AD আহিছে তেনেকে টাইমলাইন চলি গৈছে হিষ্ট্ৰীৰ কথাবোৰ আমি কেনেকে গম পাওঁ হিষ্ট্ৰীৰ সোৰ্সসমূহ হ'ল আৰ্কিঅলজি ইনস্ক্ৰিপশ্যন অৰেল হিষ্ট্ৰী নিউমিছমেটিক্স লিটাৰেচাৰ etc মেইন সোৰ্স আৰ্কিঅলজি ফৰ এক্সাম্পল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিবিলাক সাইট যেনে হৰপ্পা মহেঞ্জোদাৰো এইবোৰ সব খনন কাৰ্যৰ দ্বাৰাই পোৱা গৈছে নেক্সট ইনস্ক্ৰিপশ্যন ফৰ এক্সাম্পল জুনাগড় ইনস্ক্ৰিপশ্যন আগৰ দিনৰ ৰজাসকলে প্ৰায়ে তেওঁলোকৰ মানে কীৰ্তিসমূহ কিছুমান শিল বা ইটাত লিখি থৈছিল আৰু সেইবোৰে শিলালেখ হিচাপে আমি পিছত যেতিয়া অধ্যয়ন কৰিছো সেইবোৰৰ পৰা আমি বহুতো কথা জানিব পাৰিছো তাৰ পিছত কিছুমান অৰেল হিষ্ট্ৰী কিছুমান মুখে মুখে জেনেৰেশ্যন বাই জেনেৰেশ্যন কথা চলি আহিছে আৰু সেইবোৰো একোটা সোৰ্স হয় হিষ্ট্ৰী জনাৰ তাৰ পিছত নিউমিছমেটিক্স মানে হৈছে ষ্টাডি অফ কইনছ আগৰ দিনৰ ৰজাসকলে বেলেগ কইন ইউজ কৰিছিল বেহা বেপাৰৰ কাৰণে আৰু সেইবোৰৰ পৰাও আমি কিছুমান তথ্য পাব পাৰো তাৰ পিছত আছে লিটাৰেচাৰটো মেইন সোৰ্স বুলিয়ে ক'ব পাৰি কাৰণ লিখিত সাহিত্যবিলাকত আমি আগৰ দিনৰ বহুত কথাই গম পাওঁ সেইটো টাইমত কি চলিছিল কেনেকে কি চলিছিল সেইবিলাক আমি গম পাওঁ গতিকে এইবিলাক কিছুমান ইম্পৰ্টেন্ট সোৰ্স হিষ্ট্ৰী জনাৰ কাৰণে হিষ্ট্ৰীক চাৰিটা ভাগত বিভক্ত কৰা হৈছে প্ৰটো হিষ্ট্ৰী এনচিয়েন্ট হিষ্ট্ৰী মেডিয়েভেল হিষ্ট্ৰী এণ্ড মডাৰ্ণ হিষ্ট্ৰী প্ৰটো হিষ্ট্ৰী বা ষ্টোন এজ শেষ হোৱাৰ পিছত এনচিয়েন্ট হিষ্ট্ৰী আৰম্ভ হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ষ্টাৰ্ট হোৱাৰ পৰা আমাৰ ইণ্ডিয়াত মুছলিম ইনভেশ্যন মানে মহম্মদ বিন কাছিমে আমাৰ ইণ্ডিয়াখন আক্ৰমণ কৰালৈকে এনচিয়েন্ট হিষ্ট্ৰী বুলি ধৰা হয় ঠিক তাৰ পিছত মুছলিম ইনভেশ্যনৰ পিছৰ পৰা ঔৰংগজেবৰ মৃত্যুলৈকে মানে 1707 চন মানলৈকে মেডিয়েভেল হিষ্ট্ৰী আৰু তাৰে পিছত আমাৰ ভাৰত স্বাধীন হোৱালৈকে মডাৰ্ণ হিষ্ট্ৰী বুলি ধৰা হয় আৰু তাৰে পিছৰ সময়ছোৱাক পোষ্ট মডাৰ্ণ হিষ্ট্ৰী বুলি ধৰা হয় প্ৰটো হিষ্ট্ৰী বা ষ্টোন এজৰ ভিতৰত পেলিঅলিথিক এজটোৱে লংগেষ্ট পিৰিয়ড বুলি ধৰা হয় কাৰণ এই পেলিঅলিথিক এজটো 2,50,000 BCৰ পৰা 9,000 BCৰ ভিতৰত বুলি ধৰা হয় আৰু লিথ মানে লেটিন ভাষাত ষ্টোন সেইকাৰণে এই পেলিঅলিথিক এজ বা মিজলিথিক এজ এই এজবোৰক ষ্টোন এজ বুলিও কোৱা হয় আৰু পেলিঅলিথিক এজত মানুহবোৰ চিভিলাইজ নাছিল তেওঁলোকে জীৱ-জন্তু মানে বনৰীয়া জীৱ-জন্তু বা বতাহ বৰষুণ এইবোৰৰ পৰা ৰক্ষা পাবৰ কাৰণে গুহা আদিত তেওঁলোক বসবাস কৰিছিল জুইৰ আৱিষ্কাৰ হৈছিল কিন্তু তেতিয়াও তেওঁলোকে কৃষি কাৰ্য কৰিব মানে জনাই হোৱা নাছিল আৰু মেইনলি তেওঁলোকে চিকাৰী আছিল চিকাৰ কৰি খাইছিল প্লাছ তেওঁলোকে ফল-মূল বা তেনেকে যি বস্তু আৰু খোৱা বস্তু এইবোৰ গোটাই আনি মানে গেডাৰ্ছ আছিল মেইনলি নেক্সট মিজলিথিক এজ 9,000 BCৰ পৰা 5,000 BCৰ ভিতৰত আমি মিজলিথিক এজ বুলি কওঁ আৰু এইটো টাইমতে ফাৰ্ষ্ট কৃষি কাৰ্য ষ্টাৰ্ট হৈছিল আৰু সেই কৃষি কাৰ্যই তেওঁলোকৰ একেটা ঠাইতে কিছু সময়ৰ কাৰণে মানে বসবাস কৰাৰ কাৰণে তেওঁলোকক বাধ্য কৰাইছিল আৰু তাৰ পিছত যিবিলাক চিকাৰ কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰা সামগ্ৰী সঁজুলি সেই সঁজুলিবিলাক ডেভেলপড হৈছিল
আগতে সিমান বেছি ডেভেলপ হোৱা নাছিল, লাহে লাহে ডেভেলপ হৈছিল। তাৰপিছত আহিল নিঅলিথিক এজ। নিঅলিথিক এজটো ষ্টাৰ্ট হৈছিল প্ৰায় 4000 BC-ৰ পৰা 1000 BC-লৈকে নিঅলিথিক এজ বুলি ক'ব পাৰি। আৰু এইটো টাইমত এগ্ৰিকালচাৰ মানে কৃষি কাৰ্যৰ ভালেখিনিয়ে বিকাশ হৈছিল। প্লাছ পশুপালন কৰিব শিকিছিল মানুহবিলাকে। তাৰপিছত তেওঁলোকৰ চকাৰ ব্যৱহাৰ হৈছিল, চকা আৱিষ্কাৰ হৈছিল, আৰু চকাৰ আৱিষ্কাৰে তেওঁলোকক মাটিৰ বাচন বৰ্তন বনাবলৈ শিকাইছিল, কাৰণ মাটিৰ বাচন বৰ্তন বনাওতে চকা লাগে। আৰু নিঅলিথিক এজৰ শেষৰ ফালে কিছুমান ধাতু যেনে কপাৰ বা ব্ৰঞ্জ এইবোৰৰ ইউজ মানুহে জানিছিল, আৰু সেইকাৰণে নিঅলিথিক এজৰ শেষৰ পিনে যিটো এজ, সেই এজটোক চাল্কোলিথিক এজ বুলিও কোৱা হয়। জেনেৰেলি এনচিয়েন্ট হিষ্ট্ৰীৰ আৰম্ভণি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰাই কৰা হয়। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন 5000 BC মানৰ পৰাই এক্সিষ্ট কৰে বুলি ক'লেও মেচিয়ৰ পিৰিয়ড হিচাপে 3000 BC-ৰ পৰা 1700 BC মানলৈকে মেচিয়ৰ পিৰিয়ড বুলি ধৰা হয়। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বোলা কিবা এটা চিভিলাইজেশ্যন এক্সিষ্ট কৰে বুলি আমি 19th চেঞ্চুৰীৰ শেষৰ পিনে গম পালো, যেতিয়া ব্ৰিটিছাৰসকলে লাহোৰৰ পৰা কৰাচীলৈ এটা ৰেল লাইন বনাই আছিল, আৰু এই ৰেল লাইন বনাই থাকোতে ৰাবি নদীৰ পাৰত, এইখন ৰাবি নদীৰ পাৰত যিখন হৰপ্পা নামৰ ঠাই আছিল, এই ঠাই টুকুৰাত কিছুমান লোকেল ঠিকাদাৰে কিছুমান ইমান ডেভেলপড ইটা ব্যৱহাৰ কৰিছিল। তেতিয়া এই ব্ৰিটিছাৰসকলে সুধিছিল সেই লোকেল ঠিকাদাৰসকলক যে এইবোৰ ইটা ক'ৰ পৰা বনোৱা হৈছে। তেতিয়া এই লোকেল ঠিকাদাৰসকলে কৈছিল যে ওচৰতে এখন গাঁও আছে, মাটিৰ তলত, মানে গাঁওখন এতিয়া মানে মাটিৰ তলত আছে, আৰু সেই গাঁওখনৰ পৰাই আমি তুলি তুলি এইবোৰ ইটা আনিছো। তেতিয়া এই ব্ৰিটিছাৰসকলে মানে মনত কৌতূহলৰ সৃষ্টি হ'ল, আৰু তেওঁলোক সেই গাঁওখনলৈকে গ'ল। তেতিয়া ASI মানে আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ চেয়াৰমেন আছিল ছাৰ জন মাৰ্শ্বেল, আৰু তেওঁৰ তত্বাৱধানত এই গোটেই গাঁওখনৰ খনন কাৰ্য আৰম্ভ হ'ল, আৰু এটা বহুত ডাঙৰ চিভিলাইজেশ্যন চকুত পৰিল। আৰু ফাৰ্ষ্ট চাইটটো হ'ল হৰপ্পা। গতিকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ফাৰ্ষ্ট চাইট যিটো ডিস্কভাৰ হ'ল, সেই চাইটটো হ'ল হৰপ্পা। আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নিঅলিথিক এজ, যিটো আমি পঢ়ি আহিলো প্ৰটো হিষ্ট্ৰীৰ, নিঅলিথিক এজৰ এটা পাৰ্ট বুলি ক'ব পাৰি। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ জীৱনশৈলীৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ আগতে কোৱা হৈছে এগ্ৰিকালচাৰ তেওঁলোকৰ ইনকামৰ মেইন চ'ৰ্চ আছিল, লগতে বেহা বেপাৰো আছিল। আৰু ইণ্ডাছ পিপলসকল কপাহ উৎপাদন কৰা প্ৰথম মানুহ আছিল ইণ্ডাছ পিপল। তেওঁলোকৰ গুড ড্ৰেইনেজ চিষ্টেম আছিল, আৰু এই গুড ড্ৰেইনেজ চিষ্টেমে এইটোৱে প্ৰুভ কৰে যে তেওঁলোকৰ যিটো হেল্থ আৰু চেনিটেশ্যনৰ যিটো কণ্ডিশ্যন, সেইটো কিমান বেছি ডেভেলপড আছিল। ইণ্ডাছ পিপলসকলে কুকুৰ, মেকুৰী এইবোৰ পুহিছিল, কিন্তু ঘোঁৰাৰ ইউজ তেওঁলোকে জনা নাছিল, কিন্তু এলিফেণ্টৰ জানিছিল। হাতী ইউজ কৰিছিল তেওঁলোকে, কিন্তু ঘোঁৰা তেতিয়ালৈকে তেওঁলোকৰ কাৰণে মানে নতুন আছিল, তেওঁলোকে জনা নাছিল এইবোৰ। আৰু যিটো বেহা বেপাৰ কৰিছিল, কইনছ খুব কমেই ইউজ কৰিছিল, তেওঁলোকে বিনিময় প্ৰথা বেছি ইউজ কৰে, বাৰ্টাৰ চিষ্টেম যিটো। আৰু তেওঁলোকৰ মেজাৰমেণ্ট বিলাক 1 to 3 নাছিল, 16 আছিল, আৰু 16 তাৰপিছত 32, 64 মানে 16ৰ মাল্টিপল তেনেকে তাৰমানে মানে মেজাৰমেণ্ট বিলাক কৰা হৈছিল। আৰু এইবোৰ হ'ল হৰপ্পান চিভিলাইজেশ্যনৰ পটেৰী, মানে মাটিৰ বাচন বৰ্তন। তেওঁলোকে কলা আৰু ৰঙা মাটি মানে ব্যৱহাৰ কৰি এইবোৰ বনাইছিল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লিপিসমূহ এতিয়াৰ নিচিনা এলফাবেটিকেল নাছিল, তাৰ সলনি পিক্টোগ্ৰাফিকেল আছিল, মানে ছবিৰ জৰিয়তে তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিছিল। আৰু এতিয়া যেনেকৈ লিখা ষ্টাইলটো আমি যেনেকৈ লেফ্টৰ পৰা ৰাইটলৈ এনেকে আমি লিখো, তেতিয়া তেনেকুৱা নাছিল। তেতিয়া তেওঁলোকে প্ৰথমতে ৰাইটৰ পৰা লেফ্টলৈ লিখিছিল, নেক্সট লাইনত লেফ্টৰ পৰা আকৌ ৰাইটলৈ লিখিছিল। এইটো ষ্টাইলক বস্ত্ৰভেদন বুলি কোৱা হয়। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহবিলাকে দেৱী পূজা কৰিছিল, আৰু নট অনলি দেৱী পূজা, বহু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চাইটত কিছুমান কইনছ পোৱা গৈছে য'ত পশুপতিৰ চিম্বল আছে।
পশুপতি মানে হৈছে যাক আমি এতিয়া শিৱ বুলি আৰাধনা কৰো। পশুপতিৰ মূৰ্তিটোৰ চাৰিওফালে বাঘ, গড়, হাতী, মহ আদিৰে এই মূৰ্তিটোক সম্পূৰ্ণ কৰা হৈছে। আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বহুত চাইটত কিছুমান যজ্ঞৰ বেদীও পোৱা গৈছে, য'ৰ পৰা এইটোৱে প্ৰুভ হয় যে তেওঁলোকে যজ্ঞ আদি ধৰ্মীয় কাম কাজত লিপ্ত আছিল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ইম্পৰ্টেণ্ট চাইটছ কিছুমানৰ কথা আলোচনা কৰিবলৈ লৈছোঁ। তাৰ ভিতৰত প্ৰথম ডিস্কভাৰ হোৱা চাইটটো হ'ল হৰপ্পা, আৰু বৰ্তমান পাকিস্তান অকুপাইড পাঞ্জাৱত অৱস্থিত এখন ডাঙৰ গাঁও হৰপ্পা, আৰু ৰাবি নদীৰ পাৰত এই হৰপ্পা নামৰ গাঁওখন আছে। আৰু এইখন হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ডিস্কভাৰ হোৱা প্ৰথম চাইট, আৰু ইণ্ডিয়ান আৰ্কিঅলজিষ্ট দয়াৰাম চাহানীৰ দ্বাৰা এইখন ডিস্কভাৰ কৰা হৈছে। কিন্তু মহেঞ্জোদাৰোত যিমান ধুনীয়াকৈ টাউন প্লেনিং বা ডেভেলপড মানে ৰাস্তা বা তেনেকুৱা, ইয়াত হৰপ্পাত তেনেকুৱা কোনো মানে অৱশেষ পোৱা নাযায়। গতিকে তেতিয়াৰ দিনতো চাগে এইখন এখন গাঁৱেই আছিল। নেক্সট মহেঞ্জোদাৰো। মহেঞ্জোদাৰো শব্দটোৰ অৰ্থ হৈছে মৰাশৰ টিলা, মাউণ্ট অফ ডেড। মাউণ্ট মানে টিলা আৰু ডেড মানেতো মৰাশ, গতিকে মহেঞ্জোদাৰো শব্দটোৰ অৰ্থ হৈছে মৰাশৰ টিলা। বৰ্তমান পাকিস্তানৰ সিন্ধ নামৰ ঠাইত আৰু ইণ্ডাছ নদীৰ পাৰত অৱস্থিত মহেঞ্জোদাৰো। ইণ্ডিয়ান আৰ্কিঅলজিষ্ট আৰ.ডি. বেনাৰ্জীৰ দ্বাৰা ডিস্কভাৰ কৰা হৈছিল এই চাইটটো। আৰু তিনিটা জিৰ কাৰণে বিখ্যাত। তাৰ ভিতৰত হৈছে গ্ৰেট গ্ৰেনাৰী, মানে ভঁৰাল শস্য য'ত ৰাখে। বহুত ডাঙৰ ডাঙৰ ভঁৰাল সদৃশ কিছুমান ঠাই পোৱা গৈছে। নেক্সট গ্ৰেট বাথ। গ্ৰেট বাথ মানে এইটো দেখাই পাইছে, এইটো মানে কিমান ডাঙৰ এইটো ৰাজহুৱা চুইমিং পুল বুলি ক'লেও ভুল নহ'ব, মানে ইটাৰে বান্ধি লোৱা ঠাই। নেক্সট গ্ৰেট ব্ৰঞ্জ ডান্সিং গাৰ্ল ষ্টেচু, এটা মানে নৰ্তকী যিটো ব্ৰঞ্জেৰে বনোৱা হৈছে, সেইটোৰ কাৰণে মহেঞ্জোদাৰো বিখ্যাত। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ইম্পৰ্টেণ্ট চাইট চাহুদাৰো ডিস্কভাৰ কৰা হৈছিল এম.জি. মজুমদাৰৰ দ্বাৰা, আৰু মহেঞ্জোদাৰোৰ চাউথত অৱস্থিত এই চাহুদাৰো নামৰ ঠাইখন। বৰ্তমানলৈকে ব্ৰঞ্জ আৰু কপাৰৰ বিভিন্ন সা সঁজুলি ইয়াত পোৱা গৈছে। নেক্সট ধোলাভিৰা। ধোলাভিৰা গুজৰাটৰ কাছ নামৰ ঠাইত অৱস্থিত। নেক্সট লোথাল। লোথালো গুজৰাটতে অৱস্থিত, আৰু এইখন এখন পৰ্ট চিটি মানে বন্দৰগাহ, আৰু ডকয়াৰ্ড ইয়াত পোৱা গৈছে। ডকয়াৰ্ড মানে হ'ল জাহাজ বনোৱা ঠাই, আৰু সাগৰেৰে জাহাজত বস্তু বাহানিৰে বেপাৰ বাণিজ্য কৰা হৈছিল তেতিয়াৰ দিনত। আৰু নেক্সট কালিবংগন। কালিবংগন ৰাজস্থানত অৱস্থিত, আৰু ইয়াত হাতত পিন্ধা খাৰুৰ কাৰখানা আছিল বুলি হিষ্টৰিয়ান বিলাকে সন্দেহ কৰে, আৰু ইয়াত ফায়াৰ অল্টাৰ্ছো পোৱা গৈছে। ত' এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত আমি বেদিক এজ ষ্টাৰ্ট কৰিম, গতিকে চাই থাকিব। থেংক ইউ।